বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ কুশলে আছে, ঘৰতে আছে, সুৰক্ষিত হৈ আছে আৰু ক'ৰবালৈ ওলাই গ'লে মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰি আছে। হয় বন্ধুসকল, কৰোণা মহামাৰীয়ে যিটো অৱস্থা পাইছেগৈ একেবাৰে ভয়ংকৰ হৈ পৰিছে। একচুৱেলি আগততো দূৰে দূৰে ওলাই আছিলে কৰোণা ৰোগী, ইমান এটা ভয়ো খোৱা নাছিলোঁ। এতিয়া একেবাৰে গাঁৱতে পালেহি আৰু আগতে টাউনৰ ফালেও ওলাইছে, মৰিছেও বাৰু মানুহ, কিন্তু এতিয়া একেবাৰে গাঁৱত একেবাৰে ওচৰতে পালেহি। সেইকাৰণে ক'লৈকো যাব কৰিবতো নোৱাৰাই হ'লোঁ আৰু আপোনালোকেও পৰাপক্ষত ক'লৈকো ওলাই নাযাব আৰু ঘৰতেই থাকিব আৰু খুব অতি জৰুৰী কামত যাবলগীয়া হ'লেও মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰিবই। কৰোণাটো কৰোণাই, আকৌ কৰোণা আক্ৰান্ত ৰোগীসকলক বোলে এতিয়া আকৌ নতুনকৈ এবিধ ভাইৰাছে লগ পাইছে, ক'লা ভাইৰাছ, ব্লেক ফাংগাছ, সেইটো শুনিছোঁ। অসমতো বোলে এজন আজি ধৰা পৰিছে ব্লেক ফাংগাছৰ ৰোগী। 27 বছৰীয়া এজন যুৱকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। ডক্তৰে ভাল হ'ব বুলিয়ে কৈছিল, কিন্তু ৰোগীজন বোলে ঢুকাল। কি ক'ব আৰু, কি হ'বলৈ গৈ আছে কোনো পাত্তা নাইকিয়া হৈছে। এইবোৰ কথা ওলাই থাকোঁতে এটা কথালৈ মনত পৰিছে, যোৱা বছৰৰ কথা, লকডাউনৰ সময়ৰ কথা। মোৰ ছোৱালীজনী 26 মাৰ্চত জন্ম হৈছিলে। একচুৱেলি তাৰ দুদিনমানৰ আগৰ পৰাই পূৰা ফুল লকডাউন চলিলে। একচুৱেলি লকডাউন দিলে মানে আৰু দুদিনমানৰ আগতে পূৰা টীকাকৰণ চলি আছে ধৰক। তেনেকুৱাতে মোৰ সেই দিনটো আহি পালে আৰু তেনেকুৱাতে ডক্তৰক ফোন কৰিলোঁ, এনেকুৱা কথা। তো ডক্তৰে ক'লে আপোনালোক আহিব লাগিব, 9টা বজাত পোৱাকৈ আহি যাওক। আৰু আমিও তেনেকৈ গ'লোঁ আৰু লগত মা আৰু এজনী পেহী আৰু মোৰ হাজবেণ্ড গৈছে। বাকী কোনোতো যাব নোৱাৰে কাৰণ সম্পূৰ্ণ লকডাউন। তো তেনেকেই আমি গ'লোঁ মেলিলোঁ। বাটত পুলিচে ধৰিব নেকি বুলি খুব ভয়ে ভয়ে গৈছোঁ, কিন্তু ভাবিছোঁ যে এনেকুৱা এটা অৱস্থাত নধৰিব। তাৰপাছত গ'লোঁ, ৰাস্তাত বাৰু নাই তেনেকুৱা কোনো ধৰা ধৰি নহ'লে, পালোঁগৈ। 10টামান বজাত মোৰ অপাৰেশ্যন হ'ল, ছোৱালীজনী জন্ম হৈছে, খবৰটো পালে সকলোকে ফোন কৰিলে। তাৰপাছতো কোনো মোৰ ঘৰৰ মানুহো, মাৰ ঘৰৰ মানুহোতো কোনো আহিব পৰা নাই। একচুৱেলি তেনেকুৱা পৰিস্থিতিত ধৰক মোৰোতো কিমান বেয়া লাগিব আৰু সেইটোতো ভাবিবই নোৱাৰোঁ। এনেকুৱা এটা দিনত যদি ঘৰৰ মানুহখিনি নাপাওঁ, বহুত। তথাপিতো মই মনত সাহস বান্ধি আৰু সকলোবোৰ হৈ গ'ল আৰু মানে বেলেগতো কোনো। একচুৱেলি মোৰ শহুৰ দেউতা আছিল পুলিচ, চ' তেখেতে নিজৰ ড্ৰেছতে গৈছে খবৰ কৰিবলৈ। সেইদিনা জন্ম হোৱাৰ পাছত আৰু খবৰ কৰিবলৈ গ'ল, কাৰণ ড্ৰেছতে যাব লাগিব, তেতিয়াতো পূৰা হেৰিয়ে চলি আছে ন। আৰু গৈ মেলি খবৰ কৰি আহিলে, সেইদিনা আহিলে। তাৰপৰা প্ৰথম দিনটো তেনেকেই গ'ল আৰু কেণ্টিনবোৰতো একো খোৱা বোৱা নাই, পাৰ্টি বুলিতো কথাই নাই। একচুৱেলি মা পেহী আৰু হাজবেণ্ডৰ বহুত খোৱা বোৱাত কষ্টই হ'ল। ঘৰৰ পৰা বিস্কুট কিবা কিবি এনেকৈ কিছুমান বেয়া হৈ নোযোৱা বিস্কুট অলপমান লৈ গৈছিলে আৰু সেইখিনিকে খাই কৰি প্ৰথম দিনা থাকিবলগীয়া হ'ল। দ্বিতীয় দিনা ঘৰৰ পৰা আকৌ দেউতা গ'ল। দেউতাই আকৌ তেনেকেই দ্বিতীয় দিনা ড্ৰেছ পিন্ধিয়ে গৈছিল, ঘৰৰ পৰা ভাত পানী লৈ গ'ল। সেইদিনা বাৰু তেনেকেই খাব পাৰিলে, ভাত পানী খোৱা বোৱা হ'ল বাৰু, খালে কৰিলে। আৰু মোৰ বাবে বইলো লৈ গৈছিলে, কাৰণ দ্বিতীয় দিনাৰ পৰা খাবলৈ দিয়া হৈছিলে, সেইটো কাৰণে ঘৰৰ পৰাই লৈ গৈছিলে। সেইদিনা খালোঁ। আৰু তৃতীয় দিনা কি কৰিব, তৃতীয় দিনা মানে টাউনতে এখেতৰ মাহীয়েকৰ জীয়েক এজনীৰ ঘৰ আছিলে। ভাবিলোঁ তাৰ পৰাই আজি কিবা এটা আনিব লাগিব আৰু তেনেকৈ ভাবিলোঁ। নাৰ্ছিং হোমৰ পৰা বাৰু কিবা এখন কাগজ দিয়ে, অকণমান বাহিৰত মানে গোটেইবোৰ দৰৱ তাতে নাপায়তো, সেইকাৰণে বাহিৰলৈ দৰৱ পাতি আনিবলৈ মেলিবলৈ যাবৰ কাৰণে এখন কাগজ দিয়ে,
সেই কাগজখনকে লৈ এওঁ মাহীয়েকৰ জীয়েকৰ ঘৰ পালেগৈ আৰু তাইও বাৰু বনাই কৰি থৈছিলে বস্তু। যাবও বেয়া লাগে, টাউনৰ মানুহ, বেমাৰকতো চবেই ভয় কৰিবই। তথাপিতো তাই বনাই কৰি এওঁৰ হাতত দি পঠাইলে সকলোবোৰ, মোৰ কাৰণেও আৰু মাহঁতৰ কাৰণেও। ত' তেনেকেই আনি কৰি খোৱা বোৱা হ'ল আৰু মুঠতে বহুত কষ্টত পাৰ কৰিলে সেই দিনকেইটা। আমি গোটেইকেইটাই মানে বহুত, মোৰতো বাৰু মোৰেই, কিন্তু মোৰ লগতে ইহঁতকেইটাই বহুত কষ্টত পাৰ কৰিছিলে আৰু। আকৌ তেনেকেই আহিব দিনাও আৰু কিবা কিবি অলপমান আছিলে ঘৰৰ পৰাই লৈ যোৱা, বুট চুট ধৰক এনেকৈ বুট, তেনেকেই খাই মেলি আৰু আহিবলগীয়া হ'ল। ঘৰ পাইহে আৰু ভাত পানী খোৱা বোৱা হৈছে আৰু উপায় নাই। সেইটোৱে আছিল আৰু কাহিনীটো। একচুৱেলি লকডাউন বুলি ক'লে সেই কাহিনীবোৰ মনত পৰি যায়, গতিকে আজি আপোনালোকৰ আগত সেইকাৰণে ক'লোঁ আৰু সিমানেই। বন্ধুসকল, ভিডিঅ'বোৰ চাই থাকিব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায়। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।